আপোনালোকক স্বাগতম জনাইছোঁ বন্ধুসকল অসম প্ৰস্তুতি নামৰ চেনেলটিৰ তৰফৰ পৰা আজি মই আপোনালোকৰ কাৰণে লৈ আছোঁ নাম্বাৰ সিস্টেমৰ লগত জড়িত দুটা প্ৰশ্ন মানে প্ৰশ্ন এটাই হ'ব বাট অলপ বেলেগ টাইপৰ হ'ব ফাৰ্ষ্ট আমি আহোঁ এই প্ৰথম প্ৰশ্নটোৰ সলিউশনটো আমি চাওঁ আৰু এই অংককেইটা নাম্বাৰ সিস্টেমৰ লগত জড়িত যেহেতু নাম্বাৰ সিস্টেম আমাৰ সকলো ধৰণৰ এক্সামৰ কাৰণে প্ৰযোজ্য হয় গতিকে এই অংককেইটা আপোনালোকৰ কাৰণে গুৰুত্ব হ'ব বুলি মই আশা কৰিছোঁ এতিয়া প্ৰশ্নটো হৈছে এইটো √5 ইনটু √5 ইজ ইকুৱেল টু হোৱাট মন কৰিব বন্ধুসকল ইয়াত √5ৰ পিছত ডট এনেকুৱা নাই গতিকে এনেকুৱা ধৰণৰ অংক আমি কেনেকৈ কৰোঁ আমি এতিয়া চাওঁ এনেকুৱা ধৰণৰ অংক কৰিবলৈ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব বন্ধুসকল আমি ল'ব লাগিব এটা 2 ল'ব লাগিব মনত ৰাখিব 2 ল'ব এতিয়া আমি চাওঁ এই অংকটোত বাৰু সংখ্যা কেইটা আছে অংকটোত সংখ্যা আছে 3টা গতিকে 3টো আমি ক'ত বহুৱাই দিম 2ৰ ওপৰত বহুৱাই দিম মানে 2 পাৱাৰ হিচাপে বহুৱাই দিম এতিয়া 2 পাৱাৰ 3 লওঁতে আমি কি পালোঁ 8 পালোঁ 2 পাৱাৰ 3 লওঁতে আমি পালোঁ 8 এতিয়া এনসাৰটো কি হ'ব এতিয়া নাও এনসাৰটো হ'ব 5 হ'ব 5টো থাকিবই গতিকে 5ৰ ওপৰত কি হ'ব এই 8টো বহিব কিন্তু এইটো এনসাৰ নহয় এতিয়া আমি কি কৰিব লাগিব 8 যে পালোঁ 8ৰ পৰা আমি 1 কমাই দিব লাগিব 8ৰ পৰা 1 মাইনাস কৰিব লাগিব 8ৰ পৰা 1 মাইনাস কৰিলে কিমান থাকিব 7 থাকে আৰু 7টো ক'ত যাব 7টো যাব 8ৰ ওপৰত আৰু এনসাৰ হ'ব এইটোহে 5 টু দি পাৱাৰ 8 নহয় আকৌ সেইটো হ'বই নোৱাৰে এনসাৰটো হ'ব কি 5 টু দি পাৱাৰ 7/8 আপোনালোকে এই ভিডিঅ'টো পুনৰবাৰ আমি ৰিপিট কৰি চাব পাৰে আৰু নোটবুকত আপোনালোকে অংকটো এটা প্ৰেক্টিছ কৰি ল'ব পাৰে মন কৰিব ইয়াত √5 ইনটু এনেকৈ আছে কিন্তু ইয়াত প্লাছ মাইনাছ চিন একো নাই কিন্তু আৰু পিছফালে ডট সংখ্যাটো নাই কিন্তু এতিয়া আমি চাওঁ পিছফালে ডট থাকিলে কি হ'ব বাৰু ইয়াত বেলেগ একো নাই যদি পিছফালে ডট থাকে আৰু এটা ইনটু থাকে তেনেহ'লে ইয়াৰ এনসাৰটো বেলেগ একো নাই যিটো সংখ্যা ৰুটৰ ভিতৰত থাকে সেই সংখ্যাটোৱে হ'ব তাৰ এনসাৰটো ইয়াত যেহেতু 5 আছে গতিকে ইয়াৰ এনসাৰটো হ'ব 5 নিশ্চয় বুজি পালে আপোনালোকে মন কৰিব ইয়াত ডট নাই আৰু ইয়াত ডট আছে গতিকে আপোনালোকৰ কাৰণে মই দুটা অংক লৈ আহিছোঁ যাতে আপোনালোকে ডিফাৰেন্সটো বুজি পায় তো বন্ধুসকল এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ আপোনালোকে পাই থাকিবৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাইক কৰিব ভিডিঅ'টো লগতে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব যেন আজিলৈ ইমানে বন্ধুসকল পুনৰবাৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ জয় অসম